লখিমপুৰতো গৰু বিহু উদযাপন সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰৰ গাঁৱে ভূঞে দেখিবলৈ পোৱা গৈছে গৰু বিহু উদযাপন কৰা। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আৰু বৃহত্তৰ মহাইজানবাসী ৰাইজৰ সহযোগত আজি পনহিৰি ঘাগৰ নদীৰ পাৰত সমজুৱাকৈ গৰু বিহু উদযাপন কৰা হয়। নেৰানেপেৰা বৰষুণৰ মাজতো পুৱাৰে পৰা ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এক উখল মাখল পৰিৱেশৰ মাজেৰে গৰু বিহু উদযাপন কৰে লখিমপুৰবাসীয়ে। আৰু এই দৃশ্য লখিমপুৰৰ। বৰষুণৰ বতৰত এইবাৰ বিহু বৰ পালন কৰিব পৰা নাই, ৰাইজ ওলাই আহিব পৰা নাই। তেনেধৰণে তাৰমানে তথাপিতো আমাৰ নিয়মটো পালন কৰিবৰ কাৰণে সকলো ৰাইজ অলপ ওলাই আহিছে। বৰ এটা মন ফূৰ্তি নাই বতৰ বৰষুণৰ কাৰণে। তাকে আমাৰ সমূহ এইটো পৰম্পৰা বুলিয়ে তিনিভাগৰ এভাগ ৰাইজ ওলাইহে আহিছে, কিন্তু বতৰৰ পৰা ঘৰৰ পৰা ওলাব পৰা নাই। অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লখিমপুৰবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ হিৰত লৈ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ৬৬টা বছৰত ভৰি দিলেহি। এই ৬৬তম লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে উদ্যোগত মহাজানবাসী ৰাইজৰ সহযোগত এই ঘাগৰ নদীৰ পাৰত গৰু বিহু উদযাপন কৰিছে বিগত বছৰৰ দৰে এই বছৰো। আৰু যি গৰু বিহুৰ পৰম্পৰা, এই পৰম্পৰা অটুট ৰাখি গৰুক মাহ হালধিৰে নোৱাই লাও খা বেঙেনা খা আদি পৰম্পৰাৰে আমি উদযাপন কৰিছোঁ। কিন্তু বতৰে কিছু বিঘিনি কৰিছে, তাৰ মাজতে আমি এই কাৰ্যসূচীত আমি ৰূপায়ণ কৰিছোঁ। ৰাখি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে যোৱা বছৰৰ পৰা যি গৰু বিহু উদযাপন কৰাৰ সংকল্প লৈছিল, এই পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি আমি এই ঘাগৰ ঘাটত সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত আহি উপস্থিত হৈছোঁহি। দেখিছে বৰষুণ দি আছে, তথাপি কিন্তু উদ্যম কমা নাই, ৰাইজৰ সহযোগিতা কমা নাই। এইটোৱে প্ৰমাণ কৰে যে বিহু অসমীয়া জাতিৰ হিয়াৰ অমুঠু। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে বা ৬৬ সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু সম্পূৰ্ণ পৰম্পৰা, ঐতিহ্য, সৃষ্টি, সম্প্ৰীতি এই শব্দবিলাকৰ লগতে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আটাইতকৈ বেছি গুৰুত্ব দিয়ে। আৰু আগন্তুক সময়তো লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখিব লাগিব। বৃহত্তৰ অসমীয়া জাতিৰ যি সৰ্বাংগীন উন্নতি, অসমীয়া জাতিৰ যি কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ পণ, এই ৰক্ষা কৰাৰ পণক সৰুগত কৰি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আগন্তুক দিনতো এনেধৰণৰ পৰম্পৰা অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে কৰি যাব। এই লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আজি ৬৬ বছৰ ভৰি দিছে। এই ৬৬ বছৰৰ লগত সংগতি ৰাখি পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম কাৰ্যসূচী গৰু বিহু কাৰ্যসূচী। আৰু গৰু গা ধুৱাবৰ কাৰণে লখিমপুৰ অন্তৰ্গত মহাইজান অঞ্চলৰ ঘাগৰ নদীৰ পাৰত আজি এই পৰম্পৰা অক্ষুণ্ণ ৰাখি এই কাৰ্যসূচী পালন কৰা হৈছে। আজি মহাইজানবাসী ৰাইজৰ তথা লখিমপুৰবাসী ৰাইজৰ আমি সহায় সহযোগিতা পাইছোঁ। ইতিমধ্যে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি যাতে অসমবাসী তথা লখিমপুৰবাসী ৰাইজক এই ৰঙালী বিহুৰ ৰঙালী বিহুৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনবোৰ যাতে অসমীয়া জাতিটোৱে প্ৰাণ পাই উঠক, যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বৰ কাৰণে এনে পৰম্পৰা আজি নৱপ্ৰজন্মৰ মাজত এই গৰু গা ধোৱা পৰম্পৰা যি লুপ্তপ্ৰায় অৱস্থা হৈছেগৈ, সেই পৰম্পৰা যাতে নতুন প্ৰজন্মই আকোৱালি লওক, নতুন প্ৰজন্মই গৰু গা ধোৱা কাৰ্যসূচী পালন কৰক। ইয়াৰ আশাৰে আমি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই গৰু গা কাৰ্যসূচী। কাকতি ফাৰ্নিচিং, ডানলফ আলমিৰা, চকী মেজৰ লগতে আপোনাৰ সপোনৰ ঘৰখন সজোৱাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান পাঠশালাৰ কাকতি ফাৰ্নিচিং। আজি যোগাযোগ কৰক পাঠশালাৰ অঞ্চলী ৰোডস্থিত কাকতি ফাৰ্নিচিঙৰ লগত। যোগাযোগ নম্বৰ 9957205199 আৰু 03666296951।
মাৰ্বল এণ্ড মাৰ্বল গ্ৰেনাইট কটাষ্টন টাইলছৰ লগতে বাথৰুম সজোৱা সকলো সামগ্ৰীৰ হোলচেল মূল্যত লাভ কৰিবলৈ আজি যোগাযোগ কৰক বজালিৰ পাঠশালাৰ দক্ষিণপটীত অৱস্থিত মাৰ্বল এণ্ড মাৰ্বলৰ লগত। যোগাযোগ কৰক 9957520593 আৰু 8290117301। হিমালয়া ফাৰ্নিচিং ষ্টিল আলমিৰা 3 বছৰ ৱাৰেণ্টিযুক্ত ডানলপ লগতে নটৰাজ আলমিৰাত 7 বছৰ পৰ্যন্ত ৱাৰেণ্টি। আপোনাৰ সপোনৰ ঘৰখন সজাবলৈ আজি যোগাযোগ কৰক বজালিৰ কেন্দুগুৰি বামাকাটাস্থিত হিমালয়া ফাৰ্নিচিঙৰ লগত। যোগাযোগ কৰক 9864325933 6002094 092।